আমি সার্চ বক্সত ক্লিক কৰি টেলি লিখিম আৰু টেলি আইকনত লেফ্ট ক্লিক কৰিম। টেলিত কাম কৰাৰ বাবে প্ৰথমত আমি এটা কোম্পানী বনাব লাগিব আৰু ইয়াৰ বাবে আমি ওয়ার্ক ইন এডুকেশন মোডত আহি এন্টার প্ৰেছ কৰিম। এতিয়া আমি ডাউন এৰো ইউজ কৰি ক্ৰিয়েট কোম্পানীত এন্টাৰ প্ৰেছ কৰিম। ইয়াত আমি যি নামত কোম্পানী খুলিব বিচাৰো সেই নামটো নেমত লিখিম। এন্টাৰ প্ৰেছ কৰি এড্ৰেছ আৰু ডিস্ট্ৰিক্ট লিখিম। কান্ট্ৰি নেমত আমি ইণ্ডিয়া সিলেক্ট কৰিম। স্টেট আসাম আৰু পিনকোড লিখিম। ফোন নম্বৰ, মোবাইল নম্বৰ আৰু ফেক্স নম্বৰ এড কৰিম। ফেক্স নম্বৰ হ'ল ফেক্স মেচিনৰ নম্বৰ যাৰ সহায়ত আমি এটা ঠাইৰ পৰা আন এটা ঠাইত জেৰক্স পঠাব পাৰোঁ। ইমেইল আইডি লিখিম। @ চিম্বল দিয়াৰ বাবে আমি Shift 2 প্ৰেছ কৰিম। আমি ৱেবছাইট এড্ৰেছ এড কৰিম। যদি ৱেবছাইট এড্ৰেছ নাথাকে তেনেহলে আমি এন্টাৰ প্ৰেছ কৰি ব্ল্যাঙ্কো ৰাখিব পাৰোঁ। কোনো কোম্পানীৰ নতুন বছৰ 1 এপ্ৰিলত আৰম্ভ হয় আৰু ফাইনেন্সিয়েল ইয়াৰ সদায় 1/4 থাকিব। ইয়াৰ আমি যিকোনো দিব পাৰোঁ। ইয়াত ফাইনেন্সিয়েল ইয়াৰ্স বিগিনছ ফ্ৰম আৰু বুকস বিগিনিং ফ্ৰম সদায় একেই থাকিব। ইউজ সিকিউৰিটি কন্ট্ৰোল ইয়েস কৰি আমি নেমত যিকোনো নাম দিম আৰু যিকোনো পাসওয়ার্ড সেট কৰিম। আমি ওপৰত যি পাসওয়ার্ড দিছো তলতো সেম পাসওয়ার্ড দিব লাগিব। পাসওয়ার্ড দিলে আমাৰ কোম্পানীৰ ডাটা বেলেগ কোনোবাই এক্সেস কৰিব নোৱাৰিব। এতিয়া আমি Ctrl A প্ৰেছ কৰিম। ইয়াত আমি যি নাম পাসওয়ার্ড দিছিলো সেই নাম পাসওয়ার্ড টাইপ কৰি এন্টাৰ প্ৰেছ কৰিলে আমাৰ কোম্পানী লোড হৈ যাব। কোম্পানী বন্ধ কৰাৰ বাবে আমি কিবোৰ্ডত Alt F3 একেলগে প্ৰেছ কৰিম আৰু শাট কোম্পানী সিলেক্ট কৰি এন্টাৰ প্ৰেছ কৰিলে আমাৰ কোম্পানী বন্ধ হৈ যাব। কোম্পানী আকৌ খোলাৰ বাবে আমি সিলেক্ট কোম্পানীত এন্টাৰ প্ৰেছ কৰি কোম্পানী সিলেক্ট কৰিম আৰু নাম পাসওয়ার্ড লিখি এন্টাৰ প্ৰেছ কৰিলে আমাৰ কোম্পানী আকৌ লোড হৈ যাব। কোম্পানীৰ পাসওয়ার্ড চেঞ্জ কৰাৰ বাবে আমি অল্টাৰ অপশনত এন্টাৰ প্ৰেছ কৰিম আৰু পাসওয়ার্ড অপশনত আহিম। ইয়াত আমি নতুন পাসওয়ার্ড দিম। এন্টাৰ প্ৰেছ কৰিম। সেম পাসওয়ার্ড তলতো লিখিম। ওল্ড পাসওয়ার্ডৰ ঠাইত আমি পুৰণা পাসওয়ার্ড দি Ctrl A প্ৰেছ কৰিলে আমাৰ পাসওয়ার্ড চেঞ্জ হৈ যাব। কোম্পানী ডিলিট কৰাৰ বাবেও আমি অল্টাৰত গৈ এন্টাৰ প্ৰেছ কৰি Alt D একেলগে প্ৰেছ কৰি দুইবাৰ এন্টাৰ প্ৰেছ কৰিলে আমাৰ কোম্পানী ডিলিট হৈ যাব। আৰু ডিলিট কৰিব নিবিচাৰিলে আমি এস্কেপ প্ৰেছ কৰি মেইন পেজত আহিব পাৰিম। কোম্পানী পিৰিয়ড চেঞ্জ কৰিব হলে আমি কিবোৰ্ডত Alt F2 একেলগে প্ৰেছ কৰিম। ইয়াত ওপৰৰ ডেট সেম থাকিব আৰু তলৰ ডেটত 31/3 লিখি যিকোনো ইয়াৰ দিব পাৰিম। 31 মাৰ্চ আমাৰ ইয়াৰ এন্ডিং হয়। কারেন্ট ডেট চেঞ্জ কৰাৰ বাবে আমি F2 প্ৰেছ কৰিম। ইয়াত আমি যিকোনো মাহৰ 1 তাৰিখ দিম। আমি এডুকেশন মোডত কৰি আছো সো 1 তাৰিখৰ বাহিৰে আন কোনো ডেট সাপোর্ট নকৰিব। আমি কোম্পানী ইনফোত ক্লিক কৰি শাট কোম্পানীত ক্লিক কৰিম আৰু এস্কেপ এন্টাৰ প্ৰেছ কৰি টেলি ক্লোজ কৰিম।